Good evening, students. Study time will happen to Jonasu. As you may also know, 7.1 chapter example 4. It is x or y মাজত এটা সম্পৰ্ক লোৱা যদি হে xy বিন্দুটো x, 1 7,1 আৰু 3,5 বিন্দুৰ পৰা সমদ্ৰৱৰ্তী। এতিয়া এনেকুৱা ধৰণৰ অংকবিলাক যদি আমি কৰিবলৈ যাওঁ সমদ্ৰৱৰ্তী মানে সমান দূৰত্ব তাৰ পৰা 7,1 আৰু 3,5 ৰ পৰা সমদ্ৰৱৰ্তী। এতিয়া আমি এটা আঁকিলো এই বিন্দুটো ধৰিছো এইটো বি বিন্দুটো ধৰিছো এইটো 3,5 এ আৰু বিৰ পৰা বি বিন্দুটো সমদ্ৰৱৰ্তী যেহেতু সমদ্ৰৱৰ্তী বুলি কৈছে গতিকে আমি ইয়াৰ পৰা কি কৰিব লাগিব দিয়া আছে এ আৰু বি বিন্দু দুটা বি এক্স ৱাইৰ পৰা সমদ্ৰৱৰ্তী হলে সমদ্ৰৱৰ্তী ফৰ্মুলা আহিব কি হ'ব পি এ ইকুৱেল টু পি বি হ'ব সমদ্ৰৱৰ্তী হোৱাৰ লগে লগে পি এ আমি ইয়াৰ পিছত যদি চাবলৈ যাওঁ পি এ মানে কি হ'ব পি আমি যদি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিবলৈ যাওঁ কি হ'ব এক্স মাইনাছ 7 হোল স্কোৱাৰ প্লাছ ৱাই মাইনাছ 1 হোল স্কোৱাৰ ইকুৱেল টু এক্স মাইনাছ 3 হোল স্কোৱাৰ প্লাছ y minus 5 whole square. এটা সমদ্ৰৱৰ্তী ফৰ্মুলা সমদ্ৰৱৰ্তী হলে এটা দুই সাইডে বৰ্গমূল আছে বৰ্গমূল থাকিলে আমি কি কৰিব লাগিব বৰ্গ কৰিব লাগিব বৰ্গ কৰাৰ লগে লগে কি হ'ব বৰ্গমূল কিটা উঠি যাব এতিয়া এটো যদি চাবলৈ যাওঁ কি হ'ব -7 whole square plus y minus 1 whole square x minus 3 whole square plus y minus 5 whole square থাকি গ'ল বৰ্গ কৰাৰ লগে লগে এতিয়া এইটো আমি ভাঙিব লাগিব a minus b whole square ফৰ্মুলা গতিকে a minus b তে আছে গতিকে a minus b whole square আমি ভাঙি দিলে হ'ল কি হ'ব x square minus 2 into x into 7 plus 49 plus y square 2 into y into 1 plus 1 square next আহিব x square minus 2 into x into 3 plus 3 square plus y square 2 into y into 1 plus 5 square এতিয়া এইটো x স্কয়ার হবে x স্কয়ার হবে 2y স্কয়ার হবে 2y স্কয়ার ক্যান্সেল হবে তাহলে -14x প্লাস y স্কয়ার গুণ -2y থাকিব প্লাস 49 প্লাস 1 50 8 মিলি প্লাস 50 হ'ল ইকুয়াল টু এটা থাকিলে -6x -10y to 9 plus 25 5 square minus 25 3 square minus 9 together plus 34 to the we sound 3 square to 5 square minus 25 3 square minus 9 plus 25 equal to 34 এতিয়া কিমান যদি কৰিবলৈ যাওঁ আমি কিটা লৈ আহোঁ এটো -6x আছে ইফালে লৈ আহাৰ লগে লগে -8x হৈ যাব কাৰণ এটা 14টা আছে এটা 6টা আছে 6টা পেপাৰ হাললে প্লাস হৈ যাব গতিকে ক্যান্সেল হৈ গ'ল 14টা পৰা 6টা গুচি গ'ল 8টা থাকিলে ইয়াত আছে -2y আছে এটা -10 হৈ আছে এটো ইফালে হালৰ লগে কি হৈ যাব 8 প্লাস 8 হৈ যাব কাৰণ এটো প্লাস হৈ যাব ইফালে হালৰ লগে এটো মাইনাসত আছে ইকুৱেল টু এটো 52 প্লাসত আছে ইফালে যোৱাৰ লগে মাইনাস হৈ যাব গতিকে কি হ'ব 50 পৰা 34 গুচি গ'লে কি হ'ব -16 থাকিলে এতিয়া চাওঁ সবতে মাইনাস আছে যদি আমি -8 এটা কমন লৈ লওঁ x minus y equal to -16 x minus y equal to -16 by -8 কাটাকাটি কৰিলে equal to 2 থাকিলে এই প্রাইস কি হ'ব x minus y equal to 2 x minus y equal to 2 আমাক উলিয়াবলৈ দিছে যেটো যেহেতু x y মাজত এটা সম্পৰ্ক বুলি কৈছে সম্পৰ্কটো কি হ'ব x y মাজত সম্পৰ্কটো হ'ব x minus y equal to 2 এটো আমাক উলিয়াবলগীয়া সম্পৰ্কটো থ্যাংক ইউ যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা